নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এই চেনেলটোলৈকে। আজি মই এইটো ব্লগ মানে ক'তো যাব পৰা নাই, ঘৰতে আছোঁ, কিবা এটা কামত ব্যস্ত হৈ তাৰ বাবে কেইটামান বিশেষ খবৰ লৈ আছোঁ। খবৰ কেইটামান হৈছে কালি আৰু আজি কেইটামান গান মুকলি হৈছে আৰু গানকেইটা মই শুনিলোঁ ভাল লাগিছে। এটা কবিতা আছে তাৰে মাজত। গানকেইটা কি আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ বা আপোনালোকে চাব, লিংকবোৰ দি দিম ডিছক্ৰিপশ্যন বক্সত আৰু আপোনালোকে চাব। যি কি নহওক, আহক ভিডিঅ'টোৰ ফালে আগবাঢ়ো। প্ৰথমতে ক'বলৈ গ'লে হিৰে হিৰে প্ৰদ্যুৎ নাৰায়ণ দেৱৰ কণ্ঠ, প্ৰশান্ত দাসৰ কথা আৰু সুৰ, মৰমৰ দাদা ডেভিড কাশ্যপৰ সংগীত, আচলতে সুন্দৰ সংগীত বুলি ক'লোঁ। ভাল লাগিছে গানটো, শুনিছোঁ গানটোৰ কথা, সুৰ, সংগীত সঁচাকৈ মই বহুত বেছি ভাল পাইছোঁ গানটো। আপোনালোকেও চাব গানটো। আৰু গানটোত আপলোড হৈছে উৰণীয়া প্ৰডাকশ্যন নামৰ ইউটিউব চেনেলটোত, আপোনালোকে চাব। আৰু উৰণীয়া প্ৰডাকশ্যনৰ মেম্বাৰ ৰাহুল ৰায়, হেৰাম বৰাই, তেওঁলোকে খুব কষ্ট কৰিছে গানটোৰ নামত। মই চিনি পাওঁ তেওঁলোকক, কৈছোঁ। যি কি নহওক, আগবাঢ়ি যাওক, গানটো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ। দ্বিতীয়তে ক'বলৈ গ'লে ৱাণ্ডাৰ চিষ্টাৰ, ৰূপাংকিতা অলংকিতাৰ অ' বহাগী, টিকটকত খুব ভাইৰেল গানটো। আৰু বহাগী কণ্ঠদান কৰিছে ৱাণ্ডাৰ চিষ্টাৰ খ্যাত ৰূপাংকিতা অলংকিতা। আৰু গানটোৰ কথা, সুৰ আৰু সংগীত লোহিতৰ আৰু গানটোৰ মিক্সড আৰু মাষ্টাৰ্ড দিগন্ত অৱতলে। গানটো ধুনীয়াকৈ কোৰিঅ'গ্ৰাফি কৰিছে ৰিণ্টু চৌধুৰীয়ে। গানটোত অভিনয় কৰিছে অনন্যা কাশ্যপ, চুমি, জগদীশ আৰু ৰূপমে। আৰু গানটোৰ বাকীখিনি কোনে কি কৰিছে তেওঁলোকৰ ডিছক্ৰিপশ্যন বক্সত দি দিছে, আপোনালোকে চাব। আৰু বাট গানটোত আহিও থাকে কাষ্টিং নেমত বা কিবাহত, আপোনালোকে চাব। আৰু যি কি নহওক, মোৰ আছে লিংকটো, চাব আপোনালোকে। আৰু ইয়াৰ পিছতে 3 নম্বৰত ক'বলৈ গ'লে নীল আকাশৰ এটি খুব ধুনীয়া গান, বহুদিন পিছত তেওঁৰ এটি খুব ভাল লগা গান আহিল, তুমি। গানটো আপলোড হৈছে ধনী ৰেকৰ্ডছ নামৰ ইউটিউব চেনেলটোত। আৰু ইয়াৰ লগতে আকৌ ৰূপাংকিতা অলংকিতাৰ তেওঁলোকৰ যিটো নিজৰ ইউটিউব চেনেল আছে, সেই চেনেলটোতে তেওঁলোকৰ গানটো আপলোড হৈছে। যি কি নহওক, এতিয়া আহক নীল আকাশত তুমি লৈ। আৰু নীল আকাশত তুমি গানটো আপলোড হৈছে ধনী ৰেকৰ্ডছ নামৰ জনপ্ৰিয় ইউটিউব চেনেলটোত। গানটো সংগীত কৰিছে ইয়ান বৰুৱা আৰু ৰণে। আৰু গানটো লিখিছে চিন্ময় ৰাজে, কথা চিন্ময় ৰাজে। আৰু গানটো মিক্স আৰু মাষ্টাৰ কৰিছে দিগন্ত বৰদলৈয়ে। আহক, গানটো আছে, গানটোৰ লিংকটো আছে, আপোনালোকে চাব, পাব। আৰু যি কি নহওক, গানটো ভিডিঅ' কৰিছে, সুন্দৰ ভিডিঅ'গ্ৰাফী। আৰু চাব আপোনালোকে, বেছি নকওঁ গানটোৰ বিষয়ে। আৰু এতিয়া আহিছোঁ আইচ ফৰ ইউ 2 বাই প্ৰিংকল প্ৰটিউচ। আইচ ফৰ ইউ প্ৰথম আপোনালোকে শুনিছিল, মই খুব ভাল পাইছে। আইচ ফৰ ইউ আপোনালোকে শুনিছিল, মই শুনিছিলোঁ, সকলোৱে ভাল পাইছিলে, সুন্দৰ কবিতা আছিল। আৰু এতিয়া হৈছে আইচ ফৰ ইউৰ অভূতপূৰ্ব সফলতাৰ পিছত এতিয়া আপোনালোকৰ মাজতে প্ৰিংকল প্ৰটিউচে ধনী ৰেকৰ্ডছ ইউটিউব চেনেলৰ মাজতে আপোনালোকলৈ আগবঢ়াইছে আইচ ফৰ ইউ 2। বিশেষ একো নকৰা, কবিতাটো আপোনালোকে চাব, মই চাইছোঁ। আচলতে কি কম, শব্দবিহীন হৈ পৰিছোঁ, ইমান সুন্দৰ কবিতা এটা। আৰু আচলতে কবিতাবোৰ প্ৰিংকল প্ৰটিউচে ইমান ধুনীয়াকৈ আবৃত্তি কৰে, আৰু আবৃত্তিৰ লগত সুন্দৰ অভিনয় সুন্দৰকৈ কৰিছে। গানটো কোনে কি কৰিছে মই একো নকওঁ, খালি আপোনালোকে লিংকটো দিছোঁ, আপোনালোকে চাওক। ইমান সুন্দৰ কবিতা, আৰু কি ক'ম, বিশেষ ক'ব লগা নাই। মই কবিতাটো শুনি মানে কি নামটো আহিলে আৰু বেছি এক্সপিৰিয়েঞ্চ হৈ গৈছোঁ। যি কি নহওক, আজি চাৰিটা গানৰ কথা ক'লোঁ। হিৰে হিৰে, ৰূপাংকিতা অলংকিতাৰ বহাগী, নীল আকাশৰ তুমি, আৰু প্ৰিংকল প্ৰটিউচৰ আইচ ফৰ ইউ 2। আৰু লিংক আছে 4টা, লিখি দিছোঁ লিংককেইটা একদম ধুনীয়াকৈ, আপোনালোকে চাব। যি কি নহওক, ভিডিঅ'টো সামৰিছোঁ। যদি মই এটা খুচিৰা কথা, মই কোনো প্ৰমোশ্যন কৰা নাই, কাৰণ প্ৰমোশ্যন কৰিব পৰা মোৰ চেনেলটো ইমান আগুৱাব পৰা নাই। জাষ্ট কথাবোৰ গম পালোঁ, আপোনালোকক জনালোঁ, ভুল নুবুজিব। মাত্ৰ এতিয়ালৈকে 363টা ছাবস্ক্ৰাইবাৰ লৈ মই কি প্ৰমোশ্যন কৰিম, আপোনালোকে ভাবক। জাষ্ট মই গম পাইছোঁ আৰু আপোনালোকক জনাইছোঁ। যি কি নহওক, যদি ভিডিঅ'টো ভাল হয়, লাইক এটা কৰি দিব। আৰু চেনেলটোলৈকে আজি বা অহাকালি নহওক, আজি দিলোঁ এইটো ভিডিঅ', অহাকালি আজি ৰেকৰ্ডিং কৰিলোঁ, অহাকালি ৰাতিপুৱা ভিডিঅ'টো আপলোড হ'ব। আৰু মানে ডেট মিনছ শুক্ৰবাৰে 14 ফেব্ৰুৱাৰীৰ দিনা এই ভিডিঅ'টো আপলোড হ'ব। আৰু
15 ফেব্ৰুৱাৰীত হয়তো এটা ব্লগ পাব। তাৰপিছত আজি 14 ফেব্ৰুৱাৰী, আজি 13 তাৰিখে ৰেকৰ্ডিং কৰিলোঁ, 14 তাৰিখে এই ভিডিঅ'টো আপলোড কৰিম। আৰু 15 তাৰিখে পৰা যদি চেষ্টা কৰিম সদায় এটা এটা ব্লগ দিবলৈ, বিভিন্ন ঠাই আপোনালোকক দেখিবলৈ, বিভিন্ন অনুষ্ঠান আপোনালোকক দেখিবলৈ চেষ্টা কৰি যাম। যি কি নহওক চেনেলটো ছাবস্ক্ৰাইব কৰিব। এটা ছাবস্ক্ৰাইবাৰ মানে মোৰ ছাবস্ক্ৰাইব কৰিছে মানে আপোনালোকে মোক আশীৰ্বাদ দিছে বুলি ভাবি লওক। ছাবস্ক্ৰাইব কৰক আৰু মোৰ আশীৰ্বাদ দিয়ক, আৰু আপোনালোকে মৰম দিয়ক, লাইক এটা দিব। আৰু যদি কিবা ভুল দেখিছে আপোনালোকে কিবা ভুল দেখিছে কমেণ্ট ছেকশ্যনত জনাব। কাৰণ কিয় আপোনালোকে ভুলবোৰ দেখুৱাই দিলে মই যিমান পাৰোঁ ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিম। ধন্যবাদ। পুনৰ এবাৰ কৈছোঁ, ছাবস্ক্ৰাইব কৰক আৰু মোক আশীৰ্বাদ কৰক। যদি ছাবস্ক্ৰাইব কৰে ভাবিম আপোনালোকে মোক আশীৰ্বাদ কৰিছে। ধন্যবাদ।